Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব। নকওঁ দে, সদায় এটা কথা কি। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো অকণমান মিউজিক টাইপৰ হ'ব। অকণমান নহয়, সম্পূৰ্ণখিনি মিউজিকৰে। কাৰণ মই আজি য'ত যাম, তেখেত এজন মিউজিক কম্প'জাৰ হয় আৰু এজন ভাল কীবৰ্ডিষ্ট। তো মিউজিক কম্প'জ কেনেকৈ কৰে, কেনেকৈ এখন গানত মিউজিক মানে বনায়, এইবোৰ সকলোখিনি তাৰ পৰা জানিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু কি পলম নকৰোঁ নেকি। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাক দে। তো বন্ধুসকল, এয়া যাবলৈ ওলালোঁ। আজি বাইকখন লৈ নাযাওঁ, বাইকখন বোলে দেউতাই ক'ৰবাত লৈ যাব। তো সেইকাৰণে খোজকাঢ়ি যাম। খোজকাঢ়ি নাযাওঁ দে, ইমান দূৰ হয়। তাৰমানে মই ষ্টেচনত যাম, তাতে গৈ লাইন গাড়ীত উঠি আমাৰ মিউজিক কম্প'জাৰজনৰ ঘৰলৈ গৈ আছোঁ। এইখনে আমাৰ গাঁও, সেউজীয়া পৰিৱেশ। তো মই কেঁচা ৰাস্তা দি নহয়, পকা ৰাস্তা দি খোজকাঢ়ি আছোঁ দেই। পালোঁ ষ্টেচনটো আৰু সৌটো দেখিছেনে, সৌটো হয় ষ্টেচন। তো তাতে গাড়ীত উঠি মই মিউজিক কম্প'জাৰজনৰ ঘৰলৈ যাম। মানে হোম ষ্টুডিঅ' হয় তেখেতৰ, তথাপিও তাৰ পৰা চেষ্টা কৰিম জানিব মিউজিক কেনেকৈ বনায়, কি কৰিব লাগে, কেনেকৈ ক'ত ৰেকৰ্ডিং কৰে, কি কৰে, চবখিনি দেখুৱাই আছোঁ। তো বন্ধুসকল, এতিয়া মই আহি পালোঁ ষ্টুডিঅ'ৰ ভিতৰত। এইজনে দাদাজন কামত বিজি আছে, তেখেত নতুন প্ৰজেক্ট কৰি আছে এটা। ধুনীয়া লাগিছে দেই মিউজিকটো। তো এইজনে হ'ল আমাৰ মিউজিক কম্প'জাৰ দাদাজন। হাই দিয়ে, নমস্কাৰ। আৰু লগতে এজন দাদা লগ পালোঁ, এইজন তেখেত কণ্ঠশিল্পী হয় আৰু যিখন গানৰ অলপ মিউজিক শুনিবলৈ পাইছে, এখেতৰে গান নতুন বনাই আছে। তো যিজন আমাৰ মিউজিক কম্প'জাৰ দাদা, তেখেত অলপ মানে মিউজিক কম্প'জ কৰি আছে, তেখেত ব্যস্ত আছে। তো ইয়াৰ আগতে মই আজি এজন দাদা লগ পালোঁ। তেখেত এজন জনপ্ৰিয় শিল্পী হয়, কণ্ঠশিল্পী। তেখেতৰ বহুত গান আছে, আপোনালোকে ইউটিউবত চালে পাব। তো দাদাজনক লগ পাই বহুত ভাল লাগিল। আগতে তেওঁলোকৰ অকণমান কথা পাতিলোঁ নেকি। দাদা, আপোনাৰ নামটো? সুধাকৰ নাম। হয়তো আপোনালোকে চিনি পায় কিছুমানে। আৰু আপুনি কিমান দিনৰ পৰা এইখন সংগীত জগতত আছে? 20-25 বছৰৰ পৰা এনেই গানত লাগি আছোঁ আৰু মানে কেতিয়াবা প্ৰগ্ৰাম কৰি পাওঁ, প্ৰগ্ৰাম পাৰিলে কৰোঁ, নহ'লে এনেই অলপ ৰেকৰ্ডিং কৰোঁ আৰু ভিডিঅ' কৰোঁ। তো যিখন গান বনাই আছে এতিয়া আপোনাৰে হয়? মোৰে হয়, মই নিজে লিখা আৰু কণ্ঠদান কৰা। আৰু লগতে আছে কংকনা স্মিতা। কংকনা স্মিতা বিলেচি কৰা ন? ধুনীয়া গীতখন ধুনীয়া হ'ব, মই অকণমান শুনিলোঁতো। আৰু যাতে ৰাইজে আঁকোৱালি লয়, সেইটোৱে ময়ো কামনা কৰিছোঁ। তো এইখিনি ভাল লাগিল আপোনাক লগ পাই। তো এইটো ষ্টুডিঅ' মানে অকণমান ষ্টুডিঅ'ৰ বস্তুবোৰ দেখুৱাই আছোঁ দেই। বম ডাঙৰ মনিটৰ এইটো। এইবোৰ বোলে কিবা প্ৰজেক্ট গানৰ এইবোৰ বনাই আছে। এইটো বা কি মূৰ্তি হ'ল মইতো নাজানিলোঁ। এইটো চাউণ্ড বক্স গ'ল অকণমান বজাইছে আৰু বাজিছে। এইটো হ'ল
ৰেকৰ্ডাৰ কণ্ডেন্সাৰ বুলি কয় বোলে এইটো এইটোতে গান গায় এইটো হ'ল হেডফোন এইটো কাণত লগাই গান গায় বাপা বহুতখিনি বস্তু লাগে এইখন বোলে কীবোৰ্ড বজায় ফাংচনত আৰু হয়তো কম্পিউটাৰ পৰি আছে পুৰণি নেকি দাদা আপুনি যে মিউজিক কম্প'জ কৰি আছে হয় এইটো কম্পিউটাৰতে হয় হয় তো টোটাল সেটটো কিমান পৰে আপুনি মিউজিক কম্প'জ কৰিব লাগিলে কি কি দৰকাৰ হয় এনে এটা কম্পিউটাৰটো লাগিব আপোনাক আৰু ধৰক যিটো ছফ্টৱেৰত মিউজিকটো বনোৱা হয় সেই ছফ্টৱেৰটো আপোনাক লাগিব সেইটো ধৰক নিউ এণ্ড্ৰইড হওক প্ৰ'টুলছে হওক কিউএছে হওক এনেকুৱা টাইপৰ কিছুমান ছফ্টৱেৰ থাকে য'ত গান বনোৱা যায় গান বনাই আৰু ধৰক মোৰ তাত কিউএছ 5 আছে সেইটো দিয়ে বনাই আছোঁ মই আৰু আপোনাৰ বেছিকখিনি ধৰক এটা চাউণ্ড কাৰ্ড লাগিব অডিঅ' ইণ্টাৰফেচ এটা লাগে সেইটো ধৰক মোৰ UR22 ইয়ামাহা মানে একচুৱেলি সেইটো ষ্টেনবাৰ্গৰ হয় বেলেগ বেলেগ কোম্পানী পোৱা যায় এমডিঅ' আছে এপেলৰো আছে বহুত কিবা কিবি ফ'কাছ লাইট আছে এনেকুৱা ধৰণৰ আছে আৰু ভাল মিউজিক এৰেঞ্জমেণ্ট কৰিব গৈ কিনে আপুনি যদি ভালকৈ শুনি নাপায় তেতিয়াহ'লে ধৰক মিউজিকখিনি কেনেকৈ আপুনি মিক্স কৰিব সেইকাৰণে ভাল শুনাৰ কাৰণে 1 পেয়াৰ মোৰ ইয়ামাহা HS5 মনিটৰ আছে আৰু দামী দামী আছে মই সেইবিলাক ল'ব পৰা নাই এতিয়ালৈকে হয় একচুৱেলি হয়তো পিছত ল'ম আপোনাৰ কিমান দিন হ'ল এইটো মিউজিক কম্প'জ মানে ষ্টুডিঅ' মই একচুৱেলি আচলতেতো আগত কীবোৰ্ড বজাইছিলোঁ এতিয়াও বজাওঁ মই ফাংচনত বজাওঁ নহয় আপোনাক দেখিছোঁ বহুতখন ফাংচনত দেখা পাইছোঁ আপোনাক পিছত আৰু ভাবিলোঁ লাহে লাহে মানে ৰেকৰ্ডিঙৰ ফালে যোৱাটো ভাল হয় নেকি আৰু মোৰ ইচ্ছাও আছিলে এটা মানে ভাল এৰেঞ্জমেণ্ট কৰাত তেনেকৈ সেনেকুৱা চেষ্টা কৰি আছোঁ আৰু তো অকণমান মিউজিক শুনাবা নেকি মানে মনটো খুবেই ইচ্ছা কৰি আছে এটা মিউজিক শুনিবলৈ ঠিক আছে অকণমান শুনকচোন কেনেকৈ বজাই আমিও চাওঁ আছে আমিতো নোৱাৰোঁ চাই হেঁপাহ পলাওঁ টিভি ওলাই আছে VST বজালোঁ আচলতে এইবিলাক আগৰ মানে চিষ্টেমটো বেলেগ আছিলে এতিয়া VST ওলাইছে মানে কীবোৰ্ডত মোৰ এইখন কীবোৰ্ড এইটো মিডিল কীবোৰ্ড হয় মিডি কীবোৰ্ড হয় একচুৱেলি VSTবিলাক ইয়াতে প্লাগ ইউজ কৰা আছে আৰু এইটো কীবোৰ্ডটো অকল কম্পিউটাৰৰ কাৰণে ন অনলি কম্পিউটাৰৰ কাৰণে মোৰ বেলেগ আৰু এখন কীবোৰ্ড আছে এইখন অনলি মানে জাষ্ট মিউজিক এৰেঞ্জমেণ্ট কৰাৰ কাৰণে এইখন অনলি মানে জাষ্ট মিউজিক এৰেঞ্জমেণ্ট কৰাৰ কাৰণে সঁচাই বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া তো বন্ধুসকল মিউজিক কম্প'জাৰ দাদাজন অকণমান বিজি আছে প্ৰজেক্ট কৰি আছে তো ইমান সময় দিব নোৱাৰিলে তো এইখিনিয়ে কথা পাতিব পাৰিলোঁ তাৰ লগত বহুতখিনি জানিব পাৰিলোঁ মিউজিক কেনেকৈ বনায় কি কৰে তো এতিয়া মই ঘৰত উভতি গৈ আছোঁ তো মোৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল আৰু সদৌ শেষত ক'বলৈ খুজিছোঁ
যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ' আপোনালোকক আকৌ লগ পাম। এতিয়া লৈছোঁ বিদায়, বাই।